হাই বন্ধুসকল, মই আহিছোঁ আজি একচুৱেলি অপেৰা মানে ইয়াতে হল এটা হয়। ইয়াত মানে বাৰ্থডে আৰু মানে বিয়া সকলোবিলাক হৈ আছে। মই বাৰ্থডেৰ কাৰণে ইয়াতে মানে একচুৱেলি বাৰ্থডে মেইনটেইন কৰিবলৈ আহিছোঁ। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। মই জাষ্ট আহিছোঁ এইটো নৰ্মেল ড্ৰেছত, এতিয়া বাৰ্থডেৰ কাৰণে এটা বেলেগ ড্ৰেছ কৰিব লাগিব। আৰু আপোনালোকে চাই থাকক কি সুন্দৰকৈ মানে সজোৱাইছে। এই খুব সুন্দৰকৈ এই যিবিলাক সজাইছে আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো আজি মই দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। আৰু মই দেখুৱাই আছোঁ ভিতৰৰ ফালে দেখুৱাই আছোঁ। বন্ধুসকল, মই এতিয়া মানে একচুৱেলি পাৰ্লাৰ আহি পোৱা নাই। মোৰ মুখখন সঁচাকৈ বেয়া হৈ আছে। আৰু মোৰ একচুৱেলি বান্ধৱীহে আহি পাইছে। আৰু এই বান্ধৱীও আজি বাৰ্থডেৰ কাৰণে আহিছে, কিন্তু আমি একদম বহুত কিবা মানে উল্টা পুল্টা হৈ আছোঁ। বাহিৰত বাচ্ছা কাৰণে তাই যুক্তা ইয়ানা সিঙৰ আজি জন্মদিন হয়। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক শ্বেয়াৰ ভালকৈ কমেণ্ট কৰিব। আৰু মই এতিয়া পাৰ্লাৰত আহিছে, মই এতিয়া মুখখন সজাব লাগে। মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো, আপোনালোকে চাই। ইয়াতে একচুৱেলি খানা বৰ্তমান ৰেডি কৰা হৈছে। আৰু ইয়াত আহি এতিয়া বৰ্তমান খানাটো খালেই হ'ল। আৰু মই দেখুৱাই আছোঁ ইয়াতে চাওক, কি বুলি কয়, খানাৰ বৰ্তমান খুব যো-জা কৰি আছে। মানে এতিয়া হৈ যাব আৰু আৰম্ভ 2 মিনিটৰ পিছত আপোনালোকে চাওক। আৰু মই দেখুৱাই আছোঁ। আজি ইউক্তা ইয়ানাৰ জন্মদিনৰ কাৰণে আমি মানে কেক কাটিম। আৰু একচুৱেলি আয়োজনটো আৰম্ভ জাষ্ট হৈছে। আৰু গেষ্ট এজনকৈ আহি আছে। আৰু মই দেখুৱাই আছোঁ আপোনালোকক ইউক্তা ইয়ানা সিঙৰ জন্মদিন উপলক্ষে আপোনালোকক দেখুৱাম ভিডিঅ'টো। আপোনালোকে চাই থাকক আৰু কেক কেনেকৈ কাটে এইটো চাই থাকক। আৰু মই গেষ্ট এজনকৈ আপোনালোকক দেখুৱাইছোঁ, চাই এতিয়া মোৰ গেষ্টসকল আহিছে। আৰু মই আপোনালোকে দেখোন যে গেষ্টসকল বহিছে আৰু কিছুমানে খোৱা লোৱাটো তাতে গৈছে আৰু খাবলৈ মানে মই আপোনালোকক দেখুৱাই দিছোঁ। আপোনালোকে সিহঁতৰ কেক কটা হোৱা নাই, এতিয়া কেক কাটিম। অলপমান সময় লাগিব, 2 মিনিটৰ পিছত কেক কাটিম।
লাগিছে এতিয়া মানে জাষ্ট তেওঁলোকে জাষ্ট খাবলৈ ষ্টাৰ্ট কৰিছে আপোনালোকে চাই থাকক আৰু এইটো আমাৰ আৰিফ হয় আৰু এইটো আমাৰ কোন আছিলে টপিক হয়নে তো আমাৰ একদম মেডিকেল ষ্টাফৰে হয় আৰু তেওঁলোকে জাষ্ট খাবলৈ ওলাইছে মই খাই থাকক মই আহিছোঁ আজি মই মানে কি একচুৱেলি মানে বাৰ্থডেৰ কাৰণে মই মানে খাবলৈ সময় পোৱা নাই এতিয়া জাষ্ট অলপ লৈছোঁ তথাপিতো মই এতিয়া বৰ্তমান চিকেন খোৱাই নাই ইয়াত পনীৰ লৈছোঁ আৰু বাৰ্থডেৰ বাকী সকলোখিনি মই ভিডিঅ'টো দেখাইছোঁৱে আছে আজি কি কি আইটেম আছিলে
আপোনালোকে চাই কেনে পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব ইউক্তা ইয়ানা ব্লগছ আৰু ইউক্তা ইয়ানা ব্লগছত লৈ আহিম মই নতুন নতুন ভিডিঅ' আপোনালোকে চাই কেনে পালে লাইক কমেণ্ট কৰিব বন্ধুসকল এই একদম নকওঁ আৰু আজি গিফ্ট মানে একদম ইমানেই গিফ্ট হৈছে ইউক্তা ইয়ানাৰ গিফ্ট মই কেনেকৈ লৈ যাম বহুত মানে একচুৱেলি অসুবিধা হ'ব তথাপি চাই লগত এখন সৰু চাই এখন ট্ৰাক এখন কৰিছোঁ আৰু গোটেইখিনি ট্ৰাকৰ পিছফালে লৈ যাব লাগিব বেলেগ আৰু উপায় নাই গতিকে আপোনালোকক এই গিফ্ট দেখুৱাইছোঁ ইমান গিফ্ট মানে এইফালে গিফ্ট আছে এইফালে গিফ্ট আছে একদম আৰু চাওকচোন পুতলা একদম ইমান মানে এইটো এটা ইমান মানে গতিকে বহুত গতিকে মই কেনেকৈ লৈ যাব পাৰোঁ আপোনালোকে চাই বন্ধুসকল আজি মোৰ বাৰ্থডেৰ যিটো চেলিব্ৰেশ্যন ইউক্তা ইয়ানা সিং মোৰ ছোৱালী হয় আৰু তাইৰ বাৰ্থডেৰ কাৰণে আজি যিখিনি মানে আইটেম কৰিছোঁ সেইখিনি আপোনালোকক খুব চিম্পুলকৈ এটা ব্লগ বনাইছোঁ আৰু সেই ব্লগটো চাই আপুনি কেনে পালে যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব ইউক্তা ইয়ানা ব্লগছ